খবৰ বন্ধুসকল, আশা কৰিছোঁ আপোনালোক সকলোৱে ঠিকে আছে, কিন্তু মই ঠিকে নাই। আৰু কিয় ঠিকে নাই আপোনালোকে সম্পূৰ্ণ ভিডিঅ'টো চালে নিশ্চয় গম পাব। সেইকাৰণে ভিডিঅ'টো ক'তো স্কিপ নকৰিব আৰু ভিডিঅ'টো সম্পূৰ্ণ চাব। যিমান দিনবিলাক পাৰ হৈ আছে সিমানেই অসমত ইউটিউবাৰ জন্ম হৈ আছে আৰু তাৰে বেছিভাগে ৰষ্টাৰ জন্ম হৈ আছে। তাৰে লগত মোৰ একো প্ৰব্লেম নাই ভাই, তোমালোকে যদি টেলেণ্ট আছে তেতিয়াহ'লে শ্ব' কৰোঁ, আমি বেয়া নাপাওঁ। কিন্তু ৰষ্টাৰ জন্ম হৈছে, কিন্তু এনেকুৱা কাম কৰি আছে কিছুমানে আপোনালোকে ভাবিব নোৱাৰা হৈ যাম। চ' চিৰিয়াছলি জুবিন দাকো ৰোষ্ট কৰিব পৰা হৈ গৈছে। জুবিন দাক বিশ্বাস নকৰিবা তুমি, যোনে আমাৰ অসমখন ইমান আগুৱাই নি আছে, গোটেই ইণ্ডিয়াত ৰিপ্ৰেজেণ্ট কৰি আছে, সেইজন মানুহকো কোনোবাই ৰোষ্ট কৰিব পাৰে বুলি মোৰ সঁচা কৈছোঁ মই জীৱনত মই ভাবা নাছিলোঁ। চ' আজি মই মোৰ ভিডিঅ'টোত এনেকুৱা এটা পাখণ্ড তোমালোকৰ মাজত লৈ আনিছোঁ যোনটোৱে জুবিন দাক ৰোষ্ট কৰিছে। চিৰিয়াছলি জুবিন দাক ৰোষ্ট কৰিছে। চ' লেটছ begin. বৰ্তমান মিছন চাইনা দা আণ্ডাৰৱৰ্ল্ড দৰে ফকতীয়া অসমীয়া ছবিবোৰ প্ৰডিউচ হৈ আছে। ৰ'বা প্ৰথমতে এওঁৰ ইণ্ট্ৰ'টোতো দিলোৱা, এওঁৰ পৰিচয়টোতো দিলোৱা, তেতিয়াহে আমি এওঁক চিনি পাব মানুহবিলাকে, তেতিয়াহে ধুবৰ কাৰণে ভাল হ'ব, হয় নে নহয় ৰাইজসকল? চ' ব'লা এওঁৰ ইণ্ট্ৰ'টো প্ৰথমতে তোমালোকক দি লওঁ, ব'লা। ফ্ৰেণ্ডছ, কি খবৰ আপোনালোকৰ? মোৰ নাম জয়, গুৱাহাটীত থাকোঁ মই। চ' এই ভচাৰিকাইটোৱে গুৱাহাটীত থাকে আৰু তেওঁৰ নাম জয়। কেটচ কৰি লোৱা, জয় গুৱাহাটীত থাকে দেই। তোমালোকক কোনোবা যদি জুবিন কোনোবা বহুত ফেন আছে জুবিনৰ বহুত ডাঙৰ, তেতিয়াহ'লে মনত ৰাখি লোৱা এইটো কথা। তেওঁৰ নাম জয়, গুৱাহাটীত থাকে। আৰু কোনখিনি জেগা তুমি সেইটো কৈ দিলে ভাল আছিল, তেতিয়াহ'লে ভালকৈ তোমাক ধুলাই কৰিব পাৰিলোঁ হয়। বহুতে হয়তো নাজানে যে কেইদিনমান আগত মই আৰু এটা ভিডিঅ' বনাইছিলোঁ এটা ৰষ্টাৰৰ ওপৰত। ৰষ্টাৰ বুলি ক'লেও ভাল নহ'ব, কাৰণ ৰষ্টাৰ ইমান বেয়া হ'ব নোৱাৰে। ৰষ্টাৰৰ বিবেকতা বুলি এটা বস্তু থাকে যে কাক ৰ'ষ্ট কৰিব লাগে আৰু কাক নালাগে, তেওঁক ৰষ্টাৰ উপাধি দিয়াটো ভাল নহ'ব। চ' কেইদিনমান আগতে মই আৰু এটা ল'ৰাক এনেকৈ ৰ'ষ্ট কৰিছিলোঁ যোনে জুবিন দাক ৰ'ষ্ট কৰিছিল। চ' তোমালোকে যদি এতিয়ালৈকে সেই ভিডিঅ'টো চোৱা নাই তেতিয়াহ'লে লিংক ইন দ্য ডিছক্ৰিপশ্যনত আছে, তোমালোকে যাই কিনে চাই ল'বা ভিডিঅ'টো। চ' তুমিও শুনিলা যদি তুমি ভিডিঅ'টো চাই আছা। এবাৰ তেওঁৰ ওপৰত যোনটো মই ৰ'ষ্ট কৰিছিলোঁ তাৰে তলত কমেণ্টবিলাক চাবা, তেওঁক কেনেকৈ গালি পাৰা হৈছে, চাই ল'বা। তুমি বহুত ভুল কাম কৰি দিলা বাবু, এইটো বহুত ভুল কাম কৰি দিলা। মোৰ তোমাৰ কাৰণে বহুত দুখ লাগিছে বে, কাৰণ আজিও মই তোমাক ধুম। তোমাৰ যিমান গাত মলি চলি আছে চব ওলাম, তোমাৰ মই আজি চব ওলাম। বৰ্তমান মিছন চাইনা দা আণ্ডাৰৱৰ্ল্ড দৰে ফকতীয়া অসমীয়া ছবিবোৰ প্ৰডিউচ হৈ আছে। তুমি কৈছা যে মিছন চাইনা আৰু দি আণ্ডাৰৱৰ্ল্ডখন ফকতীয়া অসমীয়া ফিল্ম যোনবিলাক বৰ্তমান অসমত চলি আছে, কিন্তু মিষ্টাৰ ৰাজকুমাৰ দি ৱাণ্ডাৰ্ছ আৰ্মি কি? যদি এইকেইখন ফকতীয়া ফিল্ম, তেনেহ'লে মিষ্টাৰ ৰাজকুমাৰ দি আণ্ডাৰৱৰ্ল্ডখন কি? নাই, তুমি এইবিলাক চোৱা লায়ক নহয় আৰু নাচাবা। যদি সেইকেইখন ফকতীয়াই তুমি চাব কিয় গৈছিলা? যোৱা, তুমি নটি আমেৰিকা চোৱা, তুমি নটি আমেৰিকাৰ লায়ক, চোৱা। অলপমান ব্ৰেণ্ডেড কৰি দিলোঁ নেকি? নাই, নটি আমেৰিকা নহয়, দেশী ফিল্মৰহে লায়ক তুমি, আকৌ বি গ্ৰেড। সেইবিলাক কথা বাদ দিয়া সেইবিলাক কথা। আমি এইবিলাক কথাৰ ওপৰত এই ভিডিঅ'ত কথা নাপাতো নহয় বা 18+ এজ ৰেষ্ট্ৰিক্টেড লাগি যাব, কাৰণ ইউটিউবৰ মানুহ বহুতে অসমীয়া বুজি নাপায় না। মই এই যি দিন জ্বলে ৰাতি জ্বলে মিছন চাইনাৰ যি সংগীত, এই সংগীতক মই এনেকুৱা ৰ'ষ্ট কৰিম যাতে জুবিন গাৰ্গে এনেকুৱা ধৰণৰ সংগীত আৰু ভৱিষ্যতে নিৰ্মাণ নকৰে। চিৰিয়াছলি ঐ মেলাই পাগল হয় মাথা ঠাণ্ডা পানী ঢাল। কি কৰিব চাইছ? তই খাবি খাবি। চিৰিয়াছলি তুমি দিন জ্বলে ৰাতি জ্বলে ৰ'ষ্ট কৰিবা? বাপৰে বাপ, তুমি এইবিলাক হেৰি পিটিকি এইবিলাক গান তুমি নাপালা। মই জানো তুমি নাপালা, কাৰণ তুমি সেইবিলাক গান শুনি ভাল পোৱা আৰু সেইবিলাক গান শুনি তুমি সদায় বাথৰুমত হাগি শুনা। যিয়ে নহওক কিয় বাদ দিয়ে এইবিলাক কথা। আমি তেওঁৰ পাৰ্চনেল কথালৈ নাযাওঁ, কাৰণ ইমান ইজ্জত কাফলতা নকৰোঁ আমি সেই লাংটা বাবাটো। ভাই কলি যুগৰ আৰম্ভণি হৈ গৈছে। মই আজি বিশ্বাস হ'ল যে কলি যুগৰ আৰম্ভণি হৈ গৈছে। যি মানুহে এই পৃথিৱীত জন্ম পাই আছো ন, সঁচাই খাব, ইহঁতে মাৰি পেলাব, আমাক সকলোকে মাৰি পেলাব। আৰু শেষত কি কৈছে, বন্ধ কৰি পেলাব লাগিব। আৰে আমি ছিংগলবোৰ কেনেকৈ থাকিম? আমাৰ সেয়াইতো এটা আমাৰ উদ্দেশ্য, সেইবিলাক গান শুনিয়ে জীয়াই থাকা, দিন জ্বলে ৰাতি জ্বলে। ভাই মই আৰু একো নকওঁ দে, মই একো নকওঁ ভাই, তুমিয়ে ভগৱান। তুমিয়ে ভগৱান। আৰু জুবিন গাৰ্গৰ যিমান ফেনসকলে এই ভিডিঅ'টো চাই আছা ন, কমেণ্ট বক্সত এওঁক অলপমান ধুনীয়া গালিলে সম্বোধন দিয়া। মই তোমালোকক ফ্ৰী কৰি দিছোঁ। যিমান মুখত বেয়া গালি আছে, যিমান মুখত বেয়া গালি আছে, চব গালি এই পাখণ্ডটোক কমেণ্ট বক্সত পাৰি দিয়া। মই এটা কমেণ্টটো তোমালোকক ৰিমুভ নকৰোঁ, সকলো গালি এই পাখণ্ডটোক পাৰি দিয়া। আজি মোৰ কমেণ্ট বক্স এওঁৰ কাৰণে গেলিলেও এওঁক গালি পাৰি দিয়া। আৰু তুমি শুনা, কমেণ্টটো চাবা, কমেণ্ট বক্স চাবা। যদি মতা হৈ জন্ম লৈছা, যদি হিজৰা নহয়, চাবা। আৰু বহুতে কোৱা যে মই দি থাণ্ডাৰ বয় বহুত বেয়া কৰি কথা কওঁ ভিডিঅ'ত আৰু বহুত বেয়া কৰি সমালোচনা কৰোঁ। কিন্তু এতিয়া এটা কথা শুনা, এইবিলাকক মই কি ধুনীয়া কৰি মৰমেৰে আদৰি সিহঁতৰ ওপৰত ভিডিঅ' বনাব লাগিছিল নেকি? সিহঁতৰ ওপৰত মই মৰমেৰে ভিডিঅ' বনাব লাগিছিল।
আচৰিত ভাই আচৰিত আৰু তোমালোকে যিমানে কোৱা যে বেয়া ভাষা ৰখাব লাগে কিন্তু এনেকুৱা পাখণ্ড যদি মই পাওঁ ন মোৰ ভিডিঅ'ত মই 100% বেয়া গালি সম্বোধন কৰিমেই তাতে মোক কোনো ৰখাব নোৱাৰা আজিয়ে কৰিলোঁ মানে হিৰো হৈ গ'ল কোনোবাই কৈছে আপুনি হিৰো যেন লাগিছে হিৰো হৈ গ'ল আপুনি শুনক আপুনি ভালদৰে শুনি লওক যে আপুনি সংগীতৰহে সম্ৰাট ৰাজকুমাৰ হয় গতিকে আপুনি ভালদৰে গীত গাই থাকক হিৰো হ'ব নাহিব আপোনাৰ চেহেৰাটো ধুনীয়া মোতকৈতো বহুত হাজাৰ গুণ ধুনীয়া এটা কথা তুমি ফিল্ম ইণ্ডাষ্ট্ৰীৰ বিষয়ে কি ইমান জানা হে কি ইমান জানা হিৰো হ'বৰ কাৰণে ফিজিকেলি ফিট হ'লে নহ'ব তেওঁৰ পাৰ্চনেলিটি ডিটাৰমাইন কৰে যে তেওঁ মানুহটো কিমান পাৰ্চনেলিটিত এক্সপাৰ্ট বা তেওঁৰ এক্সপ্ৰেশ্যন কিমান ডিটাৰমাইন কৰে আৰু হিৰোৰ কথাটো নাহে কাৰণ জুবিন দাকতো আমি আমাৰ মনত সদায় হিৰো থাকিব আৰু তেওঁ হিৰো হয় আমাৰ কাৰণে আৰু চেহেৰা কথা যদি ক'ব যাওঁ জুবিন দা আগৰ পৰাই বহুত ধুনীয়া বহুত হেণ্ডচাম মানুহ সঁচা কথা কৈছোঁ বহুত হেণ্ডচাম তেওঁ ওচৰৰ পৰা দেখা পোৱা নাই কিন্তু আমাৰ মাহঁতে দিনতে ফাংচন কৰিব আহোঁতে মাহঁতে কৈছিল যে তেওঁ বহুত ধুনীয়া আৰু বহুত বগা বোলে কেতিয়াবা ভাগ্য থাকিলে কাষৰ পৰা লগ পাম বুলি আশা থাকিল আৰু সেইখিনিয়ে তোমাৰ যদি এতিয়া চেহেৰা কথা মই ক'বা নিজৰ চেহেৰাটো এতিয়া চম্ভালি ৰাখা কাৰণ তোমাৰ চেহেৰাটো বহুত চেঞ্জ হ'ব যাই আছে সেইকাৰণে ৰাস্তাই ঘাটে অলপমান ভাল কৰি খোজকাঢ়িবা ভাল কৰি খোজকাঢ়িবা আৰু বৰ্তমান উঠি অহা মই সকলো ইউটিউবাৰকে ক'ব বিচাৰিছোঁ স্পেচিয়েলি ৰোষ্টাৰবিলাকক যে তোমালোকে কেতিয়াও সমালোচনা নকৰিবা ভাল ভাল ব্যক্তিৰ ওপৰত যেনেকৈ এক্সাম্পলৰ ক্ষেত্ৰত আমাৰ জুবিন দাকে ধৰা কাৰণ তোমালোকে পপুলাৰিটিটো পাই যাবা কিন্তু মানুহৰ পৰা কেতিয়াও সন্মান নোপোৱা আৰু কেতিয়াও ৰেচপেক্ট নোপোৱা সঁচা কথা এবাৰ ভাবি চাবা ভাইহঁত ভাবি চাবা সদায় ফ্ৰেছ কণ্টেণ্ট বনোৱা ভাল কণ্টেণ্ট বনোৱা তোমাৰ লাগিলে 300টাই ছাবস্ক্ৰাইবাৰ হওক 100টাই ছাবস্ক্ৰাইবাৰ হওক তোমাক সদায় ছাপোৰ্ট কৰিব আৰু সদায় মৰম কৰিব আৰু এটা কথা কৈ দিওঁ যিমানে ওপৰত নাযাওঁ কিয় মই তোমালোকক সদায় ছাপোৰ্ট কৰিম তোমালোকে অকল ভাল কণ্টেণ্ট বনোৱা ফ্ৰেছ কণ্টেণ্ট বনোৱা এতিয়াও মই বহুত কম ছাবস্ক্ৰাইবাৰ থকা ইউটিউবাৰ যাৰ 50 ছাবস্ক্ৰাইবাৰ 30 ছাবস্ক্ৰাইবাৰ 100 ছাবস্ক্ৰাইবাৰ ইহঁতকো মই কমেণ্ট দিওঁ ইহঁতৰ ভিডিঅ' মই চাওঁ বহুতেই ভাল লাগে আমাৰ অসমত কিছুমান এনেকুৱা বহুত ডাঙৰ ইউটিউবাৰ আছে কিন্তু ইহঁততকৈও সিহঁতৰ ভিডিঅ' চাই বহুত ভাল লাগে ভাইহঁত বহুত ভাল লাগে আৰু সিহঁতকো তোমালোকে চান্স দিবা উঠি আহা সিহঁতৰ তাতে বহুত টেলেণ্ট আছে চিৰিয়াছলি বহুত টেলেণ্ট আছে সিহঁতৰ তাতেও আৰু সপোনত কেতিয়াও ভবা নাছিলোঁ যে জুবিন দাকো ৰ'ষ্ট কৰি দিব মানুহবিলাকে পপুলাৰিটিৰ কাৰণে ইমান তোমালোকে তল পৰি গৈছে নকৰিবা এইবিলাক প্লিজ নকৰিবা কাৰণ জুবিন দা আমাৰ অসমৰ আইডল হয় আৰু আমাৰ প্ৰত্যেকজন উঠি অহা চামৰ কাৰণেও এজন আইডল হয় নকৰিবা কেতিয়াও নকৰিবা ভালে কৈছোঁ নকৰিবা আৰু শেষত ক'ব বিচাৰিছোঁ জুবিন দাৰ কাৰণে প্ৰত্যেকটা জুবিন দাৰ ফেনে এটা লাইক কৰি দিবা আৰু এই পাখণ্ডটোকতো কেনেকৈ কমেণ্ট দিব লাগে তোমালোকে জানাই মই নকওঁ তোমালোকক তেনেকৈ কমেণ্ট এটা দি দিবা মোক নহয় এখন পাখণ্ডটোক চ' আজিৰ ভিডিঅ'টোৰ পৰা বিদায় লৈছোঁ যদি ভিডিঅ'টো ভাল পালা তেনেহ'লে ভিডিঅ'টো লাইক কৰি দিবা আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা যদি তোমালোকে নতুনকৈ চাই আছা যাতে আগলৈকে এনেকুৱা ভিডিঅ'বিলাক তোমালোকে চাব পাই থাকা চ' আৰু কাষত থকা বেল আইকনটো ক্লিক কৰি দিবা জানাই এইটো তেতিয়াহে তোমালোকে নটিফিকেশ্যনবিলাক পাবা মোৰ নতুন ভিডিঅ'বিলাক চ' বাই